হেল্ল' এভৰিৱান, নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু এয়া আজি ৰাতিপুৱা ওলাইছোঁ ঘৰৰ পৰা 9টা মানত। ৰাতিপুৱা উৎপাতত ওলাবলগীয়া হ'ল আৰু ভিডিঅ' কৰা নহ'ল, সেইবাবে এয়া এনেকৈ গাড়ীত যাওঁতে আপোনালোকৰ কথাখিনি কৈ আছোঁ। এয়া আমি গৈ আছোঁ দেওপানীলৈ, দেওপানী মন্দিৰ। হঠাৎ যোৱা প্ৰগ্ৰামটো হ'ল আৰু যোৱাকালি গৈছিলোঁ আমি বৰদোৱালৈ। তো আমি সকলো ফেমিলি এনেকৈ গৈ আছোঁ। আজি সকলোৱে গৈছোঁ ফেমিলি, আৰু চাই গৈ থাকিব। আশা কৰিছোঁ এই ব্লগটো আপোনালোকে ভাল পাব। লগতে বৰদোৱাৰ যোৱাৰ ভিডিঅ'খিনিৰ মাজত দি দিছোঁ। আপোনালোকে চাগে ভাবিছে আমি ফেমিলি গৈছোঁ বুলি কৈছোঁ, কিন্তু দুখন গাড়ী লৈ গ'লোঁ। আমি পিছৰখনক দাদাহঁত আগফালে, সেইটো কাৰণে এনেকৈ দেখিছে। আৰু এয়া বৰদোৱা যোৱা দিনাখনৰ এয়া আমাৰ ওচৰৰ ৰাতুলদাৰ বৌ, আৰু এইফালে দাদা বৌ মুনু, এয়া মুনু, আৰু এনেকৈ আমি গৈ পালোঁ। এয়া আমি বৰদোৱা পাওঁ হৈছেহি। বৰদোৱা যোৱা ৰাস্তা সোমাইছোঁ। তো বহু বছৰৰ মূৰত একচুৱেলি আহিলোঁ। তো ভাল লাগিছে, গোটেই সেউজীয়া বননি, একদম পূৰা গ্ৰীনেৰী, সেইটো কাৰণে ভাল লাগে এই বৰদোৱাৰ ৰাস্তা। আপোনালোক বহুতে হয়তো আহিছে আৰু বহুতে হয়তো এতিয়ালৈকেও অহা নাই, তো সেইবাবে তেওঁলোকেও দেখিব পাৰিব। মই যিমানখিনি পাৰোঁ মই ভিডিঅ'ত কৰিব চেষ্টা কৰিম। আৰু তাতে নামঘৰীয়া যোনজন থাকে তেওঁকো সুধিব চেষ্টা কৰিম। আৰু এয়া আহি পালোঁ আৰু গাড়ী চিংকি দোকানবোৰ। শুনো, তুমি ফাৰ্ষ্ট টাইম আহিছা ন? মই আজি হ'ল 3 বছৰ 4 বছৰমান অহা। আগত আহিছিলোঁ। চিংকি আজি ফাৰ্ষ্ট টাইম ন? চাই যোৱা। আৰু আমি এতিয়া কৈছোঁ আমি চাদৰ মেখেলা পিন্ধা নাই, নামঘৰত যিহেতু নোসোমাওঁ, সেইকাৰণে পিন্ধা নাই। এনেকৈ সন্ধিয়া সময়ত ওলাই আহিছোঁ। চিংকি পঢ়াচোন, কি লিখা আছে? জোতা নহয়, জোতা। তো আগত ইয়াত বহুত চেঞ্জিং ৰুম আৰু কিবাকিবি ৰুম আছিল, তো এইখিনি ভাঙিছে, ভাঙি পেলাই নতুনকৈ আৰম্ভ কৰিছে। তো সেইকাৰণে এনেকৈ এতিয়া ভঙা চিঙা হৈ আছে। আৰু আমি সোমাই আহিছোঁ। চাকি বন্তি এনেকৈ জ্বলাই থৈছে। তো আগত এইখিনি এনেকুৱা নাছিল বাৰু, এতিয়া বহুত চেঞ্জিং, বহুত সলাইছে নিয়মসমূহ। আৰু ইয়াত প্ৰসাদসমূহ দিয়া হয়।
কাছত হ'ল পৃথিৱী ঘৰটো ৰাখি আছে কাছত হ'ল আপোনাৰ পাত কাছটো হ'ল পৃথিৱী সিংহটো হ'ল আপোনাৰ নাম সিংহ এতিয়া আপুনি যে সন্মুখতে দেখি আছে তেতিয়াহ'লে নাম সিংহ যোৱাৰ মাজতহে আপোনালোক মন্দিৰৰ ভিতৰত সোমাইছে বহুত হেৰি আছে নাপাইছিলোঁ ইয়াৰ তিনিটাখন সাত খুলিছে গুৰুজনে যেতিয়া সাত বৈকুণ্ঠ চিহ্ন কথা ভাওনা কৰিছিল সাত বৈকুণ্ঠ পথ আঁকিছে সেইকাৰণে সাত খুলিছে তিনিটাখন খুলিছে স্থাপনা যিখিনি আপোনাৰ বৰদোৱাৰ শংকৰদেৱ প্ৰভুৰ যিখিনি স্থান আৰু মাধৱদেৱ যিখিনি বৰপেটাত যিখিনি আছে সত্ৰ কিবা মানে ৰিলেশ্যন কিবা সম্পৰ্ক আছে নেকি মহাদেৱ এখেতৰ মানে শিষ্য আছে তাত যিখিনি দেখা পালোঁ আপোনাৰ তুলসীৰ যিখিনি খুঁটা সেইটো তুলসীৰে না সপোনত মানে দিছিল বুলি মই ইয়াতো আছে তুলসী কিন্তু ইয়াত খুঁটাকেইটা চাপত তাত হ'ল ওখ কাৰণে ৰাখি দিয়া ইয়াত খুঁটাকেইটা চাপত আনি ৰাখি অকল হ'ল ওপৰত চাপা ডাঙৰ উৎসৱটো আপোনাৰ দৌল যাত্ৰা হয় ঠিক আছে বহুত ধন্যবাদ বটগছ আছে সেই বটগছজোপা পিছত বৰষুণৰ পানীটো পৰিব যাওঁতে বটগছডাল তললৈকে দিব জেগাখিনি বৰ দ সেই তেতিয়াৰ পৰাই আমি আলোচনা তাত বটগছ এবাৰ নাম কৰিছোঁ এনে পূৰ্বতে শংকৰদেৱৰ জন্মস্থান কৰি আছিলোঁ এতিয়া আপুনি এইফালৰ পৰা যাওঁতে আকাশী গংগা বুলি লিখি থোৱা আছে এই বেক চাইডটো পঢ়ি চালে আপুনি গম পাব আৰু এয়া হ'ল দেওপানী যোৱাৰ সময়ত ভিডিঅ' বনাইছিলোঁ গৈ পাওঁ অৱস্থা আৰু পামেগৈ বেছি দূৰ নাই মিষ্টাৰ মই আৰু ভাইটি আগফালে ভিন্দেও পালোঁ আৰু পাই ইয়াত আহি বহিছোঁহি গাড়ীখন ৰাখি দাদাহঁত আহি পোৱাহি নাই মিষ্টাৰ আমি আহি পালোঁ এইফালেকে বহিছোঁহি আমি আজি দেওপানী মন্দিৰ আহিলোঁ মই আহাই নাই এবাৰ প্ৰথমবাৰ দেওপানী মন্দিৰত দৰ্শন কৰিব আহিছোঁ তো আপোনালোকে যদি আপোনালোকে দেওপানী মন্দিৰ দেখা নাই ইয়াত দৰ্শন কৰা নাই আজি আমাৰ লগতে আপোনালোকে দৰ্শন কৰিব পাৰিব আৰু মন্দিৰ যোৱালৈকে আপোনালোকক দেখুৱাই থাকিম আৰু ইয়াৰ এই মন্দিৰৰ মহত্বটো আপোনালোকে বহুতে জানে চাগে আৰু কিছুমানে হয়তো নাজানিবও পাৰে কাৰণ যেনেকৈ আমাৰ মিষ্টাৰ ফাৰ্ষ্ট টাইম আহিছে মই আগত এবাৰ আহিছিলোঁ তো এইখন মন্দিৰৰ কথা এইটো হ'ল যে এই মোৰ ইয়াত আছে দুৰ্গা মূৰ্তি আৰু এই মূৰ্তিটো পাইছিল মাটিৰ তলত কোনোবা এজনে সপোনত দেখা পাইছিলে সেনেকুৱা কথা শুনিছোঁ মূৰ্তিটো বাঢ়ি বাঢ়ি যায় মানে জীৱিত বুলি কয় আৰু ইয়াত মানে মনোকামনা পূৰ হয় ইয়াত ৰঙা ফিটা বান্ধিব লাগে আপোনাৰ মনৰ ইচ্ছা পূৰ হয় বুলি কয় তো তেনেকৈ মই কৰি পোৱা নাই বাৰু তো আজি যাম আৰু আপোনালোককো দেখাম আপোনালোকে এই মন্দিৰত আহি পালোঁ মন্দিৰৰ গেট আৰু ইয়াত পূজাৰ শৰাই মন্দিৰৰ ভিতৰত সোমালোঁ এয়া মেইন মন্দিৰ আমি চাকি জ্বলালোঁ চাকি ধূপ জ্বলাই আহিলোঁ আৰু এতিয়া সময় 1:30 হ'ল আমি আহি পাওঁতে 1 বাজিল ইয়াত এতিয়া নিয়ম আছে 1 বজাৰ পৰা 2 বজালৈকে ব্ৰেক হয় এই সময়ত মন্দিৰ বন্ধ কৰি দিয়ে তো এতিয়া দুটালৈকে আমি ৰখিব লাগিব 1 ঘণ্টা এতিয়া 1:30 বাজিল যেনিবা আৰু আধা ঘণ্টা আছে এইবিলাক মিষ্টাৰ মই জ্বলালোঁ চাকি বন্তি এতিয়া বহি আছে আৰু ইফালে মাহঁতো বহি আছে মা দাদা বৌহঁত আমি লাইন লাগিছে টাইম হৈছে আৰু
ঘূৰি যাব দেখা যাবি পূজা কৰিলোঁ পূজা কৰিলোঁ এতিয়া গাড়ীলৈ উঠিবলৈ গৈ আছোঁ চিংকি ক'ত আহিলা ক'ত আহিছা জোকে কোৱা ভাত খালা ভাত খালা কেনেকুৱা লাগিলে ভাত টেষ্টি না এই ইয়াতে চাইকেল মাৰি ইউটিউবমান 5:30মান বাজিল আৰু এতিয়া বহুত যাব ওলাইছোঁ তাকে আপোনালোকক দুখ পাব ওলাইছোঁ দোচা আমাৰ চিংকি আজি যাবগৈ আকৌ কেতিয়া আহিবা কেতিয়া আহিবা এতিয়া মই নাজানো মিকু টাটা টাটা কৈ দিয়া টাটা শুনা আকৌ কেতিয়া আহিব আৰু পিছত লগ পাম ন ভিডিঅ'টো পাই যাব পিছত বাইদেউ মোবাইলত বিজি হ'ব নহ'লে